নমস্কাৰ বন্ধুসকল, মই অনুপম আপোনালোকক স্বাগতম জনাইছোঁ হেপি ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ। ফ্ৰেণ্ডছ, যদি আপুনি অসমলৈ উভতি আহিবৰ কাৰণে অনলাইন যোগে ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিছে, তেনেহ'লে আপুনি কেনেদৰে জানিব পাৰিব আপোনাৰ অনলাইন ফৰ্মখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, কেনেদৰে আপুনি চেক কৰিব পাৰিব সেই ফৰ্মৰ ষ্টেটাছ। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ষ্টেপ বাই ষ্টেপ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ কৰিছোঁ, যদি আপুনি এই চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটোত টিপি ন'টিফিকেশ্যনটো অন কৰি দিব, যেতিয়া নতুন ভিডিঅ' এই চেনেলত আহে সকলোতকৈ আগতে পাবলৈ। গতিকে বলক ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, আপোনালোকে সেই লিংকটোত ক্লিক কৰি এই ৱেবছাইটলৈ আহি যাব। ফ্ৰেণ্ডছ, আপোনালোকে ওপৰত দুটা অপশ্যন দেখিব পাইছে, থ্ৰ' এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ আৰু এটা হ'ল থ্ৰ' OTP এপ্লিকেশ্যন ডিটেইলছ। মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ। থ্ৰ' এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ হ'ল ফ্ৰেণ্ডছ, আগতে আপুনি যিখন ফৰ্ম ফিল আপ কৰিছিলে, সেই ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকক শেষত এটা এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ দিছিলে। আপোনালোকে সেই ৰেফাৰেঞ্চ নাম্বাৰটোৰ পৰা চেক কৰিব পাৰিব, আৰু যদি আপোনালোকৰ ওচৰত সেই ৰেফাৰেঞ্চ নাম্বাৰটো নাই, তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যনৰ ডিটেইলছ বা OTP দ্বাৰাই চেক কৰিব পাৰিব। মই আপোনালোকক ৰেকমেণ্ড কৰিম আপোনালোকে প্ৰথমটো অপশ্যনটোৰ পৰা চিলেক্ট কৰি ল'ব। গতিকে বলক মই চিলেক্ট কৰি লওঁ। প্ৰথম অপশ্যনটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব পাইছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ। আপোনালোকক ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াত বিচাৰিছে, আপোনালোকে ইয়াত ৰেফাৰেঞ্চ নাম্বাৰটো চিম্পলি বহাই দিব। ৰেফাৰেঞ্চ নাম্বাৰ বহোৱাৰ পিছত তলত দেখিব পাইছে ট্ৰেক থ্ৰ' এপ্লিকেশ্যন ছাবমিশ্যন ডেট আৰু এপ্লিকেশ্যন ডেলিভাৰী ডেট। ইয়াত আপোনালোকে প্ৰথম অপশ্যনটো চিলেক্ট কৰি ল'ব। প্ৰথম অপশ্যনটো চিলেক্ট কৰাৰ পিছত ফ্ৰেণ্ডছ দেখিব পাইছে যে এপ্লিকেশ্যন ছাবমিট ডেট। ইয়াত আপোনালোকক এপ্লিকেশ্যন ছাবমিট কৰাৰ তাৰিখটো বিচাৰি আছে। ইয়াত আপোনালোকে কেলেণ্ডাৰ আইকনত ক্লিক কৰি তাৰিখটো ইয়াত চিলেক্ট কৰি ল'ব। মই ইয়াত চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পিছত তলত আপোনালোকে এটা কেপচা কোড দেখিব পাইছে, আপোনালোকে ইয়াত কেপচা কোডটো বহাই দিব। কেপচা কোডটো বহোৱাৰ পিছত আপোনালোকে ছাবমিট বুটানত ক্লিক কৰি দিব। ছাবমিট বুটানত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে ডু ইউ ৱান্ট টু ভিউ ডাউনলোড দ্য ডকুমেণ্টছ অফ ইয়'ৰ এপ্লিকেশ্যন ইফ এনি। ইয়াত য়েছ বা ন' লিখা আছে, আপোনালোকে ইয়াত ন'টো ক্লিক কৰি দিব। ন' ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এটা কেপচা কোড দেখি পাব। কেপচা কোডটো আপোনালোকে ইয়াত আৰু বহাই দিব লাগিব। কেপচা কোডটো বহাই দিছোঁ। কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে আৰু ছাবমিট বুটানত ক্লিক কৰি ল'ব লাগিব। ছাবমিট বুটানত ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাইছে। ইয়াত লিখা আছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াৰ ওপৰত আহি গৈছে। তলত আপোনাৰ নেম অফ দ্য ছাৰ্ভিচটোৰ নাম হ'ল ই-পাছ ফৰ ইণ্টাৰেষ্টেড ষ্ট্ৰেণ্ডেড পাৰ্চনছ। তলত এপ্লাইড বাই, আৰু একেবাৰে শেষত আপোনালোকে লিখা আছে এপ্লিকেশ্যন ডিউ ডেট। ইয়াত মানে কিমান তাৰিখে আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিছিলে তাৰ তাৰিখটো ইয়াত দেখুৱাই আছে। একেবাৰে শেষত আপোনালোকে দেখিব পাইছে যে ইয়ৰ এপ্লিকেশ্যন হেজ বিন একচেপ্ট এণ্ড চেণ্ড টু দ্য কনচাৰ্ণ অফিচিয়েল। ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে ফ্ৰেণ্ডছ, জয় আই অসম।